এটো হল মেজিক কাপ মই এটো নিব আহিছো বাৰ্থডে গিফট হয় এটো গৰম পানী দিলে মানে ফটোখন ওলাই যায় আছে গৰম পানী দি দিলে ফটোখন ধুনিয়াকে ওলাই গৈছে এফালে চাওক ভাল লাগিছে নে বাৰু বাৰ্থডে গিফট দিবৰ কাৰণে বনাব দিছিলো এটো এতিয়া লৈ পেলাই এটো ঘৰলে যাওঁ বলক এফালে চোৱা বেটি এফালে চোৱা এফালে এজনী আমাৰ বাৰ্থডে গাল আমি বাৰ্থডেলে আহিছিলো মই ৰাতিপুৱাই আহিলো এফালে আমাৰ বেটি বিছনাত কি কাটিছা এবোৰ কি কাটিং কৰিছা তোমাৰ নামটো কি কৈ দিয়া আকৌ কোন ক্লাছত পঢ়া হাই গাইস কি খবৰ সকলোৰে আশা কৰিছো সকলো ভালে আছে ভিডিওটো ৰাতিপুৱাৰ পৰা ষ্টাৰ্ট কৰিম বুলি ভাবিছিলো কিন্তু কৰিব টাইম নাপালো ৰাতিপুৱাই মই আহিলো বহুত কাম আছিল হেকানে ভিডিও সিটো বনাবলৈ কোনো টাইম নাপালো এতিয়া ৰাতিয়ে হৈ গলগে এফালে এজনী আমাৰ বেটি এনকৰ বাৰ্থডে আছিল আমাৰ বেটিৰ বেষ্টে বেটিৰ 8 কিমান হল 8 ইয়াৰ হৈ গল ন 8 ইয়াৰ কমপ্লিট হৈ গল সবে আশীৰ্বাদ কৰিব বেটা সবকে হাই দি হাই ভিডিওটো ভাল লাগিলে কি কৰিব লাগিব এতিয়া ভিডিওটো ভাল লাগিলে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব সবে কৰি দিব ন আমাৰ বেটিৰ কাৰণে লাইক কমেন্ট শেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু সকলো আশীৰ্বাদ কৰিব আমাৰ বেটি এফালে সব পুৰা বাৰ্থডে ডেকোৰেশন কৰি আছে কেনেকুৱা লাগিছে কমেন্ট কৰি জনাব দেই এফালে সব সবে পুৰা কেক কাটিবৰ কাৰণে ৰেডি হৈ আছে আৰু এফালে এজনী সব পুৰা মানে পলাই ফুৰিছে নেদেখাব কৈ আছে মানে गाइस अपने अभी भात खाइছো আপোনাক দেখো এফালে বউ এটা খাই আছে এফালে দাদা